হেল্ল' এভৰিৱান। সন্ধিয়াৰ সময়খিনিত বহুত ভাল লাগে নহয় জানো। এটা নীৰৱতাৰ সময় হৈ পৰে যেতিয়া নেকি সন্ধিয়া হৈ আহিব। খিনিত যেতিয়া চৰাই চিৰিকটিবোৰ নিজৰ স্থানলৈ গতি কৰে, মানে নিজৰ বাসালৈ আগমন কৰে, সেইদৰে মানুহো এইখিনি সময়ত ঘৰলৈ উভতি আহে। ব্যস্ততাৰ সময়খিনিৰ পিছতেই ঘৰলৈ উভতি আহে সন্ধিয়াৰ সময়খিনিত। আৰু আছে এইবোৰ কথন্দা ফুল। এইবোৰ চাওক, পথাৰৰ পানী। সন্ধিয়া যেতিয়া নামে নীৰৱ